কি দিব কওকচোন বাৰু ৰন দিম ৰন ৰহুন নহয় নহৰু নহৰু অঁ নহৰু দিম দি দিয়ক ইয়াত মিঠাইৰ লগত নহৰু দিলে চেণ্টটো ভাল আহিব হয় নে নহয় মোৰ মালটো বেয়া হৈ যাব কি কয় আজি কি বনাব বৌ আজি বনাম কাটা খুৰমা এইটো কি এইটো ময়দা কিমানখিনি ময়দা 2 কিলো ময়দা এতিয়া দিম নমক নিমখ আন্দাজ মতে নিমখ তাৰপিছত ৰিফাইন তেল এইখিনি ৰিফাইন তেল আন্দাজ মতে দি দিলোঁ বেকিং পাউডাৰ এইখিনি বেকিং কাটা খুৰমা বনাবা আজি হয় হয় আজি কাটা খুৰমা বনাম ভাল কৰি এইখিনি খানি ল'ব ন পানী এড নকৰে নেকি ইয়াত নহয় এতিয়া পানী নাই দিম পিছত দিম ঠিক আছে বাৰু ভাল কৰি মিলাব লাগিব মিক্স কৰি লিও এখন হাতেৰে খানি লোৱা দুখন হাতেৰে খানিলে কোনো নাখাব নহয় খাব এইটো দুনো হাত নহ'লে মালটো নহ'ব নহয় আচ্ছা আচ্ছা আৰু মানুহ কোনোবাই ঘিন কৰে তো দুখন হাতত মাখি আছে এনে খানি আছে যে নহয় মোৰ খুৰমাটো বনালে দু হাতেই লাগিব ঠিক আছে বাৰু এইখিনি মিক্স কৰা হৈ গ'ল হয়নে হয় এতিয়া কি কৰিব এতিয়া পানী দিয়ে এইটো মাখাৰে কিটা পানী দি অলপ ইয়াত মিক্স কৰি ল'ব আৰু খানি ল'ব হয় খানি ল'ব কেনেকা যে ৰুটি যেনেকুৱা বনাই এনেকুৱা না ৰুটিটো নৰম হৈ যায় ন এইটো আৰু শক্ত ৰাখিব লাগিব আচ্ছা আপোনাৰ বেকাৰীত কি বনায় বাৰু কওকচোন ক্ৰীম বনাওঁ কাটা খুৰমা বনাওঁ বুৰিন্দা বনাওঁ ভুজিয়া বনাওঁ ঠিক আছে আপোনালোক কোনে ভাল পায় এনেকুৱা বস্তু খাই প্লিজ কমেণ্টত জনাব দেই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব মোৰ নতুন চেনেল ছাবস্ক্ৰাইবো কৰি দিব ইয়াত কিয় সোমাই ৰাখিছে লাডু কৰি ঘণ্টামান তাতে ৰাখিছোঁ হাৱা বাতাস নালাগিলে ভাল হ'ব বতাহ লাগিব নালাগে সেইকাৰণে সোমাই ৰাখিছে পলিথিনত কিমান টাইম লাগিব আধা ঘণ্টা ৰাখিম আধা ঘণ্টামান পিছত এইটো কাটিব লাগিব বেলিব লাগিব আধা ঘণ্টামান হৈ গ'ল এতিয়া চোৱাত ইয়াত ৰুটিটো ডাঙৰ কৰি লৈছে দেই খুৰমা বনাব খুৰমা ডাঙৰকৈ বেলি লৈছে চাকুৰ লগত কাটি ল'ব ডিজাইন কৰি কিমান টাইম ৰাখিব লাগিছে আধা ঘণ্টামান ঠিক আছে যিমান ডাঙৰ কৰিব ইমান সৰু হৈ যাব তেলত দিলে ডাঙৰ হৈ যাব এইটো কি ফৰ্মা নেকি জোখ দি কাটিব বস কাটি দিবা হৈ গৈছে সৰু পিচ গোটেইকেইটা কাটি এতিয়া মাত্ৰ শেষ হৈছে আৰু এই কেৰাহীত তেল দিছে জুইও আছে দেখিছানে এতিয়া ভাজিব এটা কৰি ইয়াত এইখিনি ভাজি ল'ব এইটো কেৰাহীত ইয়াত আৰু কাটি আছে এনেকুৱা সাইজত কাটিছে চাই ল'ব দেই কাটা খুৰমা বনাই আছে এনেকুৱা সাইজত কাটা হৈ আছে
এই গোটেইকেইটা কাটি আছে এইটো বেকাৰীৰ চৌকাটো চাওকচোন কিমান ডাঙৰ চৌকা এইটো বেকাৰী দেই এইটো ফুলামডিং ফটোপাতাৰত ঝুমা বেকাৰীৰ আমাৰে ঘৰ মানে আমাৰে একে পৰিবাৰ আমাৰে বৌ হয় চাওক কিন্তু বেকাৰী আছে ঝুমা বেকাৰী কোনোবা ক্ৰীম বন কাটা নিমকি কাটা খুৰমা খাবলৈ বিচাৰিলে ইয়াত ঝুমা বেকাৰী বুলি আহি যাবা সকলোৱে ঝুমা বেকাৰী বুলি ক'লে সকলোৱে চিনি পাব আৰু এই আছো এইখিনি আছে আৰু ভাজিব হৰিবল হৰিবল মই নোৱাৰো নহয় এনেকা লাগিব মই নোৱাৰো নহয় মই বেকাৰী খোলা নাই নহয় বেকাৰী খুলিলে মই পাৰিলো হয় শিকিব লাগিব ইমান ভাজা হৈ গৈছে ধুনীয়া চেণ্ট ওলাইছে দেই বহুত টেষ্টি লাগিব খাই পেলাই এতিয়া কি দিছে এইখিনি 1 লিটাৰ পানী দিলো পিছতে চিনি দি দিলো চেনি কিমান চিনি দি দিলো তো ময়দা যিমান হয় তাৰ লগত মাটি কিনি দিব লাগিব 2 কিলো 2.5 কিলো চিনি দি দিলো আচ্ছা একো নহয় কি দিব কওকচোন বাৰু ৰন দিম ৰহুন নহয় নহৰু নহৰু দিম দি দিয়ক ইয়াত মিঠাইৰ লগত নহৰু দিলে চেণ্টটো ভাল আহিব হয় নে নহয় মালটো বেয়া হৈ যাব কি কয় বহি লওঁ দেই অলপ বহি পেলাই ভালকে ভিডিঅ'টো কৰোঁ এইটো কেনেকুৱা খালে তিতা লাগে নে মিঠা লাগে খাইছা নাই এতিয়া খাব নাপায় বেছি টানিকে তুমি পাকটো কৰা পাক হৈ গ'ল নহয় বেছি টান শুকান শুকান হৈ গৈছে হয় নাই শুকান তাৰ আজিৰ ভিডিঅ' ইমানলৈকে শেষ কৰিছোঁ আপোনালোকে কেনেকুৱা লাগিছে ভাল লাগিলে প্লিজ কমেণ্ট কৰিব জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ নতুন চেনেলত ছাবস্ক্ৰাইব কৰি দি দিব আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ বাই বাই টাটা